নমস্কাৰ আমাৰ পৰমাকৈ সকলোকে হসা কথা চেনেলটোলৈ স্বাগতম জনাইছো আজি মোৰ লগত আছে এফালে বিতুমন শইকীয়া বিতুমন দা নমস্কাৰ তবে হাঁহি আছো মানে বহুত ফানি মোমেন্ট হৈ আছিল কাৰণে হাঁহি আছো এটা ঘৰটো হ'ল যে চাওক বহুতে এখেত যিহল নতুন ইউটিউবাৰ সকলে চাগে বহুত এখেতক মানে অকন ভাবিব পাৰে যে ইমান চিনি নাপাব পাৰে কিন্তু এখেতৰ এটা সময় মানে অসমৰ হিৰো ইউটিউবাৰ বুলি ক'ব লাগিব কাৰণ হসানা কৈছো মই সিনেমেটিক শট বা এতে ক্ষেত্ৰত এখেতৰ মানে বহুত নাম আছে আগৰ পৰা আৰু এতিয়াও নাম আছে আৰু হেৰু কাৰণ চক আমি যেতিয়া নাম এটা বনাও কিছুমান নাম আমাৰ মানে আঁতৰি নাযায় মনৰ পৰা তো বিতুমন দাও তেনেকুৱা মানে বিতুমন শইকীয়া এতিয়া কথা হ'ল যে আমাৰ যেহেতু চেনেলটোৰ মানে ইমান পাৰ্সোনেল কথা ভাবিব নোহোদো জাষ্ট ইউটিউবৰ এৰিয়াত মানে কিমান কথা সুধিম যাৰ যোগেদি মানে নতুন প্ৰজন্ম ইউটিউবাৰ সকলে কিছুমান সহায় পাব পাৰে তো আপুনি মানে কিমান টিপছ দিয়ক মানে নতুন প্ৰজন্ম ইউটিউবাৰ সকলক যে তেওঁলোকৰ যাতে অলপ হেল্প হয় পোন প্ৰথমতে হসা কথা ইউটিউব চেনেলত মই আহিবলৈ পাই সুবিধা পাই মানে যথেষ্ট সুখী হৈছো আৰু ৰাতি এতিয়া 10টা বাজিছে ই ঘপকে আহি পেনি আজি মোক এটা ইণ্টাৰভিউ ল'ম বুলি আগতে কোৱাও নাই কিন্তু দেই এতিয়া মোক ঘপকে বহাইছে মোৰ অৱস্থা নাই খুলি আছিলে ঘৰত যেনেকৈ বহি আছো শুবলৈ লোৱা মানুহ উঠি আহি ইণ্টাৰভিউ দিছো আকৌ পৰমা তেনেকুৱাই নমতা বিয়া খোৱা মানুহ তেওঁ এইটো চেনেলত আপোনালোকে চাইছে চাগে চ' এতিয়া এওঁ সুধিছে ইউটিউবৰ বিষয়ে টিপছ দিব লাগে টিপছ মানে ইউটিউবৰ ক্ষেত্ৰত কনসিস্টেন্সিটো মেইন যিকোনো চেনেলেই হওক আপুনি যদি ৰেগুলাৰ ভিডিঅ' নিদিয়ে যিটো মোৰ ক্ষেত্ৰত নহয় ৰেগুলাৰ এটা টাইমৰ গেপৰ ভিতৰত যদি ভিডিঅ' নিদিয়ে তেতিয়াহ'লে গ্ৰ' কৰাটো অলপ টান হয় আৰু আপুনি মানে যিকোনো কামেই অকল ইউটিউবেই হওক বা বেলেগ কামেই হওক যিকোনো কামতে আপোনাৰ কনসিস্টেন্সি লাগিবই মানে আপুনি ৰেগুলাৰলি বস্তুটো দিবই লাগিব আপুনি যদি সদায় ভিডিঅ' দি থাকে বোলে আপুনি এদিনৰ মূৰত দিয়ে এসপ্তাহৰ মূৰত দিয়ে সেই বস্তুটো মেইনটেইন কৰিব পাৰিলেহে মানে গ্ৰ' হ'ব সেইটো তুমি জানাই তুমি মোতকৈ জানিবা তাৰপিছত আৰু এটা কথা মানে এতিয়া আপুনি যিহেতু এজন ব্লগাৰ হয় যিসকল এতিয়াতো ব্লগাৰ অসমত মানে অসংখ্য ব্লগাৰ এই ব্লগাৰখিনি এতিয়া বহুতেতো মানে ভিডিঅ' বনায় কিন্তু ভাইৰেল নহয় ভিডিঅ' বনাই ভিউজ নোহোৱা হয় তো তেওঁলোক এনেকুৱা এটা কওক যে যাতে কি কৰিলে মানে ভিউজ আনিব পাৰিব মানে তেওঁলোকে সেইটো এতিয়া মই কি ক'ম মোৰ ভিউজ নাই যিয়ে নহওক মানে মেইন কথাটো হৈছে মই যিখিনি শিকিছো মানে ইমান বছৰে মই ইউটিউব কৰি আছো তাৰ পৰা মই যিখিনি শিকিছো সেইখিনি অলপ এনাৰ্জি লাগিব যদি ভিডিঅ'টো বৰিং হয় তেতিয়াহ'লে মানুহে চাবলৈ আজিকালি সময় নাই মানে মানুহে চাই যাব যিটো বস্তু পচন্দ হয় সেইটোৱে চাব যোনটো বস্তু যদি এনাৰ্জি নাই সেই বস্তুটো চাবলৈ মানুহে বেয়া পায় আজিকালি টিকটকৰ জমানা ইনষ্টাগ্ৰামৰ জমানা মানুহে ফাষ্ট বস্তু চাই ভাল পায় তো সেইকাৰণে এনাৰ্জি লাগিব যিটো বস্তু মানে এতিয়া ক'ব গ'লে চবেই কৰিব নোৱাৰে এতিয়া বহুত ইউটিউবাৰ হ'ল আজিকালিতো হিলুটা মাৰিলে ইউটিউবাৰ মতে কৰিব ঘৰে ঘৰে ইউটিউবাৰ কিন্তু মানে কিছুমানে গ্ৰ' কৰে কিছুমানে নকৰে তাৰ কাৰণটো কি আপোনালোকে নিজে কম্পেয়াৰ কৰি চালে দেখিব যিসকলে গ্ৰ' কৰিছে তেওঁলোকৰ মাজত কি ডিফাৰেঞ্চ আছে এতিয়া ইউনিক হ'ব লাগিব যিসকল নতুন মানে গ্ৰ' কৰি থকা ইউটিউবাৰ আছে তেওঁলোকক চাব তেওঁলোকৰ এনাৰ্জি আছে ভিডিঅ' বনোৱা আৰু ভিডিঅ'বিলাক ফাষ্ট হয় আৰু কিবা মানে ৰাইজে চাই ভিডিঅ'টোৰ পৰা কিবা এটা পাবও লাগিব এনেকুৱা নহয় যে এনেই চালোৱা শাক খালে ভাত খালে সেইটোতকৈ মানে ভিডিঅ'টোৰ পৰা যদি কিবা এটা ৰাইজে পায় এণ্টাৰটেইনমেণ্টেই হওক জ্ঞানেই হওক মানে কিবা এটা পাব লাগিব এণ্টাৰটেইনমেণ্টতো হয় আপুনি শাক খালোঁ ভাত খালেও দেখুৱায় কিন্তু কিছুমান ইউটিউবাৰে বহুত ধুনীয়াকৈ দেখুৱায় সেইবিলাক তো আৰু এটা কথা সুধিম তো সেইটো কথা গম পালে কিবা ইউনিক ক'ব লাগিব আপুনি মানে ছেকেণ্ড আৰু এটা কুৱেশ্যন চাওক কিছুমান ব্লগাৰ আছে যিহেতু অলপ ইউনিক কৰি আছে মানে কিন্তু তেওঁলোকৰ কেমেৰা কোৱালিটি বেয়া বা কিবা এনেকুৱা ধৰণৰ তো সিহঁতৰ কাৰণে কি উপায় মানে সেইটো বস্তু কৰিব পাৰিব ব্লগাৰসকলে বা তো যিসকলৰ কেমেৰা কোৱালিটি বেয়া তো সিহঁতি কেমেৰা কোৱালিটি একচুৱেলি মই এতিয়া ক'ব গ'লে মোৰ ঢেৰ সৰঞ্জাম আছে কেমেৰা ঢেৰ আছে কিবা কিবি আছে ড্ৰোন 4K 8K ঢেৰ কিবা কিবি আছে কিন্তু সঁচা কথা ক'ব গ'লে ইউটিউবৰ ক্ষেত্ৰত কেমেৰা কোৱালিটি মেটাৰ নকৰে যিকোনো এটা নৰ্মেল কেমেৰা হ'ল ভিডিঅ' কৰিব পৰা হ'লেই হ'ল একদম বেছিক কেমেৰা হ'লেই হ'ল মানে কোৱালিটি মেটাৰ নকৰে এতিয়া মিষ্টাৰ বিছ বুলি এজন ইউটিউবাৰ আছে তুমি চাগে দেখিছা চাইছা মানে ৱৰ্ল্ডৰ ভিতৰত ডাঙৰ ইউটিউবাৰ বহুত যথেষ্ট ডাঙৰ ইউটিউবাৰ তেওঁ ৱৰ্ল্ডত চবচে ডাঙৰ নহয় কিন্তু বহুত ধনী ইউটিউবাৰ ডাঙৰ ইউটিউবাৰ তেওঁ জানি বুজি ভিডিঅ'বিলাকৰ কোৱালিটি কমায় মানে এইটো ফিল হ'ব লাগে যে ঘৰুৱা ভিডিঅ' চাই আছোঁ তেওঁ ইচ্ছা কৰিলে বহুত 8K 16K ভিডিঅ' তুলিব পাৰে কিন্তু তেওঁ হেণ্ড ভিডিঅ' কৰে জানি বুজি কোৱালিটিটো কমায় এইকাৰণেই যাতে মানুহে চাই ভাল পায় ঘৰুৱা ভিডিঅ' টাইপত তো সেইকাৰণে কোৱালিটি মেটাৰ নকৰে কণ্টেণ্টটোৱে মেটাৰ কৰে আৰু সেইকাৰণে জাষ্ট মানে নৰ্মেল আজিকালি যিকোনো মোবাইল ফোনতে ভিডিঅ' কৰিব পাৰি আজিকালি একদম কম দামী মোবাইল ফোনতো ভিডিঅ' কৰিব পাৰি তো এইখিনি কথাটো আপোনাক গম পালে এখেতৰ পৰা কিন্তু আৰু এটা কথা যিসকলে ইউটিউবাৰ ভুল কৰে বা কিবা টাইটেল টেগ আৰু থাম্বনেইলৰ ক্ষেত্ৰত অকণ আপুনি কৈ দিয়ক মেইনলি থাম্বনেইলটো কি হ'ব লাগে এট্ৰেক্টিভ হ'ব লাগে মানে থাম্বনেইলটো আজিকালি বহুতে ক্লিক বেট মানে ক্লিক বেট এনেকুৱা হ'ব লাগে কণ্টেণ্টটো ভিতৰত থাকিব লাগে ক্লিক বেটটো চবেই কৰিবই লাগিব এতিয়া ক্লিক বেট নকৰিলে মানুহে কিয় চাব থাম্বনেইলত কিবা ইণ্টাৰেষ্টিং দেখিলেহে মানুহে চাব কিন্তু এনেকুৱা হ'ব নালাগে যে আছে কিবা দেখুৱাইছা কিবা সেইটো হ'ব নালাগে মানে কিন্তু ভিডিঅ'টোৰ ভিতৰতে বোলে মেইন এইটো বস্তু আজি পৰমা পিছল খাই পৰিলে
তো মই পিছল খাই পৰাটোকে থাম্বনেইল পিছল খাই পৰি কঁকাল ভাঙি গ'ল তেনেকৈ থাম্বনেইল দিলা সেইটো বেলেগ কিন্তু বোলে তুমি পৰাই নাই ভিডিঅ'টোত তেতিয়াহ'লে থাম্বনেইল নিজে জঁপিয়াই বোলে থাম্বনেইল তো ৰাইজে এদিন চাই গম পাব ই মিছা কথা কয় তো সেইটো বস্তুৰ কাৰণে থাম্বনেইলটো জেনুইন হ'ব লাগে কিন্তু মানে অলপ এট্ৰেক্টিভ হ'ব লাগে বাকী টেগ চেগ মেটাৰ কৰে যদিও ইমান বেছিও মেটাৰ নকৰে মেইনলি তোমাৰ থাম্বনেইল কণ্টেণ্ট আৰু মানে কিমান ইণ্টাৰেষ্টিং হৈছে ভিডিঅ'টো সেইটোৱে মেটাৰ কৰে মোৰ মতে কিন্তু দেই মোৰ এক্সপিৰিয়েঞ্চৰ পৰাহে কৈছোঁ বেলেগ টাইটেলটোৰ ক্ষেত্ৰত কি হ'ব মানে এইটো অসমীয়াত দিব লাগিব নে ইংলিছত দিব লাগিব বা কেনেকৈ দিব টাইটেলটো চাৰ্চেবল হ'লে ভাল মানে টাইটেলটো যদি মানুহে ইউটিউবত চাৰ্চ কৰে এতিয়া ধৰক জুবিন গাৰ্গ ক'বলৈ আহিছে তুমি চাবলৈ গ'লা তো মানুহে কি বুলি চাৰ্চ কৰিব বোলে লখিমপুৰত আজি জুবিন গাৰ্গ আহিলে জুবিন গাৰ্গ ইন লখিমপুৰ তো সেই বস্তুটো যদি তুমি টাইটেলটো দিয়া তেতিয়াহ'লে কাম কৰিব তো তেনেকৈ চাৰ্চেবল টাইটেল হ'লে ভাল কিন্তু সেই বুলিও এতিয়া চব ভিডিঅ'তে কেনেকৈ খাটিব সেইটোতো ভিডিঅ' কেটেগৰীৰ ওপৰত বেলেগ হ'ব তোমাৰ এতিয়া প্ৰেংকৰ ক্ষেত্ৰত সেইটো বেলেগ হ'ব ভ্লগৰ ক্ষেত্ৰত বেলেগ হ'ব কিন্তু মানুহে অকণ মাথা লগাব লাগিব যে কেনেকৈ বস্তুটো চাৰ্চেবল হয় আৰু এটা কথা ট্ৰেণ্ডিং টপিকৰ পৰা আপুনি কি ক'ব ট্ৰেণ্ডিং টপিকত যদি ভিডিঅ' বনায় ভিউজ যদি আহে তো ভিউজ অহাটো মানে এইটো ভাল নে বেয়া নে কি ক'ব আৰু যদি এতিয়া মাজুলী ৰাস হ'ব যদি ভিডিঅ' দিয়ে ভিউজটো আহিব অলপ চলপ হ'লেও তো সেইটো বিষয়ে ভিডিঅ' দিয়াটো ভাল নে আৰু যদি দিছে সেইটো পাৰ্মানেণ্ট ভিউৱাৰ্ছ হয় নে তেওঁলোক তো কি ক'ব এইটো বিষয়ত নাই একচুৱেলি এনেকুৱা ধৰণৰ হয় মই প্ৰথম যেতিয়া ইউটিউব কৰিছিলোঁ 2018 মানত মই মাজুলী ৰাস চাব গৈছিলোঁ তো সেইটো সময়ত এটা মই এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মই এইটো ভাল বেয়া মই একজেক্টলি ক'ব নোৱাৰিম মই ইমানো এক্সপাৰ্ট নহয় কিন্তু সেইটো সময়ত মই ৰাসৰ যিটো ভিডিঅ' দিছিলোঁ প্ৰতি বছৰে ৰাসৰ সময়ত এতিয়াও মানুহে চায় এতিয়াও কমেণ্ট আহে মানে সেইকাৰণে মই এক প্ৰকাৰে ক'ব গ'লে ভাল বুলিয়ে ক'ম কাৰণ ট্ৰেণ্ডিং টপিকৰ যদি ভিডিঅ'টো বনোৱা সেইটো থাকি যায় আৰু কিছুমান ক্ষেত্ৰত পিছতো মানুহে চায় এতিয়া ৰাসটো হৈছে ৰিপিটেড হোৱা কিন্তু চব ট্ৰেণ্ডিং বস্তুটো ৰিপিটেড নহয় তো আপুনি কওক বগীবিল দলঙৰ পৰা আপুনি ভিডিঅ' বনাইছিলে সেই বস্তু ৰিপিটেড নহয় সেইটো নাচায় সেইটোত আপুনি বহুত ভিউজ পালে সেইটো বা আপোনাৰ বেনিফিটটো হ'ল নে নাই তেনেকুৱা ধৰণৰ বেনিফিট হ'লে বেয়া নে ভাল সেইটো নাই সেইটো ভাল কাৰণ ক'ব গ'লে সেইটোৰ পৰা মোৰ গ্ৰ'থটো হ'ল মানুহে মোক চিনি পালে তাৰপিছত ধৰা হওক তাৰ 100জন মানুহৰ 20জনেতো মোক এতিয়া চাই বাকী 80জনে নাচালে বাৰু কিন্তু তাৰ সেই 100জন যে আহিলে সেইটো ভিডিঅ' চাই তাৰ 20জনেতো এতিয়া মোক চাই তো সেইটোৱে কথাটো হৈছে মানে সেই ভিডিঅ'ত আপোনাৰ কোৱালিটিটো আছিলে তো যাৰ কাৰণে 20জন হ'লেও চাই যদি আপুনি এনেকুৱা ভিডিঅ' বনায় য'ত কোৱালিটি নাই তো নেক্সট মানুহে সেই ভিডিঅ' কেতিয়াও নাচাব ট্ৰেণ্ডিং বস্তু তাত যদি আপুনি ফকতীয়া ভিডিঅ' কোনোবা বোলে এক্সিডেণ্ট হ'ল কোনোবা ডাঙৰ মানুহজন এক্সিডেণ্ট হ'ল আপুনি তাক ভিডিঅ' বনাই দি দিলে তো সেই 100জন আহিব 100জনে এক্সিডেণ্টটো চালে নেক্সট টাইপত আৰু সেইটো বেলেগ ভিডিঅ' চাবলৈ নাহে আৰু তেনেকুৱা কথা আছে টপিকটোৰ ওপৰত ডিপেণ্ড কৰিব তাকে এইখিনি কথা আছিলে আজি বিতুমন দাৰ পৰা মানে জানিলোঁ ময়ো নিজেও শিকিলোঁ আপোনালোকক অকণ বুজাই দিলে বিতুমন দাই বাকী থেংক ইউ ছ' মাছ আৰু একচুৱেলি ক'ব গ'লে ইয়াৰ পৰা মই বহুত শিকিবলগীয়া আছে কিন্তু এতিয়া মোক ভিডিঅ'ত জোৰ জবস্তি লৈছা বুলিয়ে কৈছোঁ আৰু জোৰ জবস্তি লোৱাৰ কাৰণে নাই আপুনি জানে জনা মানুহৰ পৰা সদায় শিকাটো দৰকাৰ আৰু তেখেতৰ পৰা মই অকণমান শিকিলোঁ আৰু আপোনালোকক অকণমান শিকালোঁ মানে সঁচা কথা যোগেদি মানুহ এইটোৱে যে নতুন ইউটিউবাৰখিনি যাতে কিবা এটা হেল্প হওক মানে মই সেইটোৱে চিন্তা কৰিছোঁ ই ভাল পদক্ষেপ লৈছে আৰু চেনেলটো সঁচাকৈ মই চালোঁ ৰিচেণ্ট ভিডিঅ'কেইটাও চালোঁ মই আজিহে গম পাইছোঁ তথাপিও ভাল লাগিছে মানে পদক্ষেপটো ভাল লাগিছে তাকে থেংক ইউ ছ' মাছ ভাল লাগিল নমস্কাৰ